ৰাজ্যৰ সেনাপতিও যদি বিস্তাৰিত হয়, নিজ ভাতৃও যদি সামান্য স্বাৰ্থৰ বাবে তালান্বিত হয়, তেন্তে বাছা এই সামান্য ৰাজনীতিৰ আছে কিবা কৰিব। এই সামান্য ৰাজনীতি পালি যদি ৰঞ্জিতাইছে একান্তই সুখ লাভ কৰে, তেন্তে বাছা তেওঁকে এই ৰাজ চিন্তাখন অৰ্পণ কৰি আমি বনবাস কৰাই সেৱক হ'ব বাছা। হয় আই, এনে স্বাৰ্থপৰ মানুহৰ মাজত থকাতকৈ মনতেই শান্তি, মনতেই সুখতে ভৰাই। অঁ বাছা এৰি কথা কব সময় এৰি কথা কব সময় আমি সম্প্রতি মহাপ্রতি আছি এই ময়লা পাইব ময়লা সবাই